নমস্কাৰ বন্ধুসকল 1 ফেব্ৰুৱাৰী 2003 নাছাৰ কলম্বিয়া মহাকাশ যানখন পৃথিৱীৰ ফালে ঘূৰি আহি আছিল। তাত বহি আছিল 7টা মহাকাশচাৰী, যাৰ ভিতৰত এটা ভাৰতৰ মহাকাশচাৰীও আছিল, মিছন স্পেচিয়েলিষ্ট কল্পনা চাওলা। মহাকাশচাৰী কেইটা 2 সপ্তাহ মহাকাশত থাকি পৃথিৱীত ঘূৰি আহি আছিল আৰু ঘৰৰ মানুহে সিহঁতৰ অপেক্ষা কৰি আছিল। এই মহাকাশ যানখন 28 নম্বৰ বাৰ উৰিছিল, মানে এই যানখন 27 বাৰ আগতে ব্যৱহাৰ হৈছিলে। ৰাতিপুৱা প্ৰায় 8:46 মহাকাশ যানখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। সকলো মেচিনাৰী বস্তু ভালকৈ কাম কৰি আছিল তেতিয়ালৈকে। এইফালে পৃথিৱীৰ স্পেচ চেণ্টাৰত আছিল কেপচুল কমিউনিকেটৰ চাৰ্লি হবাগ। এই মানুহজনে মহাকাশ যানত থকা মহাকাশচাৰীসকলৰ লগত কমিউনিকেশ্যন কৰি আছিল। 2 মিনিটমান পিছত চাৰ্লি হবাকে মহাকাশচাৰীসকলৰ লগত টায়াৰ প্ৰেছাৰৰ কথা ক'ব ধৰিছিল। মহাকাশ যানখনৰ পৰা ৰিক হাজবেণ্ডে উত্তৰ দিব ওলাইছিল আৰু লগে লগে পৃথিৱীৰ স্পেচ চেণ্টাৰৰ লগত সম্পৰ্ক বন্ধ হৈ গৈছিল। আৰু সেইফালৰ পৰা মাত্ৰ এটাই শব্দ শুনা পাইছিল, ৰজাৰ, আৰু তাৰ উত্তৰ আধৰুৱা হৈ ৰৈছিল। চাৰ্লি হবাগে আৰু কমিউনিকেশ্যন কৰিব চেষ্টা কৰে, কিন্তু একো উত্তৰ নাহে। এনেকৈয়ে প্ৰায় 10 মিনিট পাৰ হৈ যায়, কিন্তু উত্তৰ একো পোৱা নাছিল। নাছাৰ টিমে গমে পোৱা নাছিল যে মহাকাশ যানখনত এটা ধামাকা হৈ গৈছিল। কিছু সময় পিছত স্পেচ চেণ্টাৰত ফোন আহে, টিভি অন কৰা আৰু নিউজ চেনেলত দিয়া। নিউজত এনেকুৱা দৃশ্য চলি আছিল। They've lost contact. We can only hope that what we're seeing is not the worst. মাটিৰ পৰা মানুহে দেখি আছিল এইবিলাক। ধুমকেতু মাটিত পৰাৰ দৰে দৃশ্য আছিল। মহাকাশ যানখন টুকুৰা টুকুৰি হৈ মাটিৰ ফালে আহি আছিল। প্ৰায় 9টা বাৰত টেক্সাছ চহৰত টুকুৰাবোৰ পৰিব ধৰিছিল। নাছাই এতিয়া ভালকৈ বুজি পাইছিল যে ভয়ংকৰ ঘটনা হৈ গ'ল। কিছু ঘণ্টা পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে এই খবৰবিলাক। My fellow Americans, this day has brought terrible news and great sadness to our country. The Columbia is lost. There are no survivors. আৰু গোটেই 7টা মহাকাশচাৰী মৃত্যু হয়। তাৰ মাজত এটা আছিল 40 বছৰীয়া ভাৰতৰ গৌৰৱ কল্পনা চাওলা, এটা এনেকুৱা মহিলা যিয়ে ভাৰতৰ বাবে অনুপ্ৰেৰণা হৈ ৰয়। আহক এই ভিডিঅ'টোত কল্পনা চাওলাৰ বিষয়ে জানো। কল্পনা চাওলাৰ জন্ম হয় 17 মাৰ্চ 1962 চনত হাৰিয়ানাৰ কাৰ্নেল চহৰত। কল্পনা চাওলাক যেতিয়া স্কুলত নাম ভৰ্তি কৰিব যায় আৰু নাম যেতিয়া সোধে, তেতিয়া মাকে কৈছিল, তাইৰ নাম আমি এতিয়ালৈ ৰাখাই নাই, মাত্ৰ ঘৰত তাইক মন্টু বুলি মাতো। नाम पूछा तो हमने बोला नाम तो रखा ही नहीं है, घर का नाम उसका मुंटू मुंटू ही बोलते थे सब उसको। আৰু যেতিয়া প্ৰয়োজন হৈছিল তাইৰ নাম তাই নিজেই ৰাখিছিল, কল্পনা, মানে ইমাজিনেশ্যন। তেতিয়া কোনেও কল্পনা কৰিব পৰা নাছিল যে এই সৰু ছোৱালীটোৱে এটা সময়ত কিমান ডাঙৰ কাম কৰিব। কল্পনা চাওলাৰ মহাকাশৰ প্ৰতি আগ্ৰহ আহিছিল আকাশৰ প্লেনবোৰ উৰি থকা দেখি। কল্পনা চাওলাই পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিং কমপ্লিট কৰে। তাৰ পিছত তাই মাষ্টাৰ ডিগ্ৰী কৰিব যায় আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ টেক্সাছত। তাইৰ দেউতাকৰ আপত্তি আছিল যে বাহিৰত পঢ়িব যাব নালাগে। I lived in India in a very small town, and forget about space, I didn't even know if my folks were going to let me go to the engineering. পিছত 1988 চনত এৰস্পেচ ইঞ্জিনিয়াৰিঙত PhD কৰে তাই ইউনিভাৰ্চিটি অৱ কলৰাডোত। যেতিয়া তাইৰ বয়স 26 বছৰ আছিল, নাছাৰ এমছ ৰিচাৰ্চ চেণ্টাৰত তাই কাম কৰিব ধৰিছিল। নাছাত তাইৰ কাম আছিল গেছ আৰু তৰল পদাৰ্থৰ অধ্যয়ন কৰা। তাইৰ বহুত পাইলটৰ লাইচেঞ্চ আছিল, এয়াৰপ্লেন, গ্লাইডাৰ প্লেন, চি প্লেন চব চলাব জানিছিল। চন 1991 চনত তাই আমেৰিকাৰ নাগৰিকত্ব পায়। 1994 চনত নাছাই 4000 মানুহৰ পৰা 20টা মানুহ চিলেক্ট কৰিছিল মহাকাশচাৰীৰ ট্ৰেইনিঙৰ বাবে। তাৰ ভিতৰত কল্পনা চাওলাও আছিল। নৱেম্বৰ 1997 3 বছৰ ট্ৰেইনিঙৰ পিছত কল্পনা চাওলাই
প্ৰথমবাৰ মহাকাশত কলম্বিয়া STS-87ত উৰা মাৰে। তাই প্ৰথমবাৰ মহাকাশক যায় আৰু কয়, যেতিয়া আপুনি তৰাবোৰ আৰু গ্ৰহবিলাকৰ ফালে চাই আপুনি অনুভৱ কৰে যে আপুনি কোনো বিশেষ ঠাই নহয়, আপুনি সৌৰজগতৰে এটা অংশ। 16 জানুৱাৰী 2003 10:29 ৰাতিপুৱা কলম্বিয়া যানখন লঞ্চ কৰে। এই মিছন 2001তে হ'ব লগা আছিল, কিন্তু কিছুমান বিশেষ অসুবিধাৰ বাবে এই মিছনটো 13 বাৰ কেনচেল হৈ গৈছিল। মিছন STS-107 ইয়াত টোটেল 8টা মহাকাশচাৰী আছিল। ইহঁতৰ মিছন আছিল 24 ঘণ্টাই মহাকাশত এক্সপেৰিমেণ্ট কৰা। 16 দিনত মোটামুটি 80টা এক্সপেৰিমেণ্ট কৰিছিল। কল্পনা চাওলাই ফ'কাছ কৰি আছিল মাইক্ৰ'গ্ৰেভিটিত। এতিয়া মেইন কথাত আহোঁ, কি কাৰণত এই এক্সিডেণ্টটো হ'ল, কাৰ ভুল আছিল? মহাকাশচাৰীসকলৰ ইয়াত একেবাৰে ভুল নাছিল। যেতিয়া মহাকাশ যানখন লঞ্চ হৈছিল তেতিয়া এটা সৰু অংশ ভাঙি থাৰ্মেল প্ৰটেকশ্যন টাইলত সেই অংশটো লাগি এটা ডেণ্ট হৈ গৈছিল আৰু সেই কথাটো সিহঁতে গম পোৱা নাছিল। যেতিয়া সিহঁত স্পেচৰ পৰা উভতি আহি আছিল, সেই মহাকাশ যানখন বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল। লগে লগে উষ্ণতা বাঢ়ি সেই ডেমটো গলি গৈছিল, ফলত মহাকাশ যানখনৰ নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছিল আৰু এই ভয়ংকৰ ঘটনাটো হৈ গোটেইকেইজনৰ মৃত্যু হৈছিল। ধন্যবাদ।